নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো হৈছে মোৰ চেনেলটোৰ দ্বিতীয়টো ব্লগ আৰু এই ভিডিঅ'টোত আমি দেখুৱাবলৈ গৈ আছোঁ এখন নহয় দুখনকৈ গো পূজা। তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখন হৈছে পশ্চিম সামতা অঞ্চলৰ সকলোতকৈ পুৰণি গো পূজাৰ আৰু ইয়াত বহুত মানুহৰ সমাগম হয়। ইয়াতে বহুত কাৰ্যসূচী প্ৰণয়ন কৰা হয়। ইয়াত আপোনালোকে দেখা পাব ভিতৰত। আৰু গো পূজা বুলি ক'লে বহুতে বুজি নাপায় গো পূজা কি আচলতে। গো পূজা মানে হৈছে আই মাতৃৰ পূজা। যেনেকৈ আমি মাক সন্মান কৰোঁ তেনেকৈ গোৱালসকলে গৰুক আই বুলি ভাবে। আৰু এই পূজাখন দ্বাপৰ যুগৰ পৰাই বৃন্দাবনৰ গকুল ধামৰ পৰাই প্ৰচলিত হোৱা বুলি প্ৰবাদ আছে। আৰু এই পূজাখনৰ পৰা গোৱালসকলে আই মাতৃৰ আশীৰ্বাদ পায় বুলি মানি আহিছে। ঐ না, কি নাম তোমাৰ? কি নাম? হা? আৰু তোমাৰ মাইনাৰ নাম? ক'ত ঘৰ? আৰু এইখন পূজাত আহিছে ভোলা আৰু কেৰবাদা, সকলোৰে পৰিচিত আহিছে। তেখেতসকলৰ লগত অলপ কথা পাতিব চেষ্টা কৰিম আমি। বৰ্তমান ধাৰেশ্বৰ পৰ্বতত থকা মানুহজন এইজন এটা সময়ত সেই আছিলে, ভোলা আছিলে, বৰলা গাই। সেইখন পূজা চালোঁ আৰু এইখন হৈছে পশ্চিম সামতাত একেবাৰে কৃষ্ণ মন্দিৰটোৰ কাষতে আছে। এইখন পূজা একেলগে আৰম্ভ হয়। এইখন দুয়োখন পূজা একেলগে চলি থাকে। এয়া হ'ল তাতো বনাব পাৰিব কোনোবাই, তাতো বনালে খুৰা বহি আছে ইয়াতে। আৰু ইয়াতে এখন লটাৰী খেল অনুষ্ঠিত হয় প্ৰতি বছৰে। বৰ ধুনীয়াকৈ পাতে পশ্চিম সামতা অঞ্চলবাসীয়ে। আপোনালোকে নিজৰ ভাগ্যখন ইয়াতে লৈ যাব পাৰে। দেখিছেই নহয় জিলিকি থকা এখন মাৰুতি এল্টো। আৰু ইয়াতে মুকলি নাট চলি আছে। পূজা চাই ঘৰ পালোঁ আৰু গো পূজাখন যিমান পাৰোঁ দেখুৱালোঁ, দুয়োখন গো পূজাই দেখুৱালোঁ। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক নিজৰ মুখখন দেখুৱাই আপোনালোকৰ আগত ওলোৱাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে লাইক কমেণ্ট এইবিলাক কৰিব আৰু মোক আশীৰ্বাদ কৰিব। ধন্যবাদ।